প্ৰিয় অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আৰু আমি আহিছিলোঁ মানে কিবা এটা কামত আহিবলগীয়া হ'ল যোৰহাট, আৰু ক'ত কি হয় মানে কি কাৰণে আহিবলগীয়া হ'ল চব দেখাই থাকিম, আৰু ভিডিঅ'টো স্কিপ নকৰাকৈ তেতিয়াহ'লে চাই থাকিব। আমি আচলতে হস্পিটেললৈকে আহিছিলোঁ, আৰু মাটো গাটো বহুত বেছি বেয়া। এয়া মানে কিবা আঁঠু বিষ হৈছিলে, আৰু সেইটোকে বহুত দিনৰ পৰা হৈ আছিলে, কিন্তু কালি বহুত বেছি বিষ হ'ল। আৰু কালি মোৰ প্ৰেজেণ্টেশ্যনো আছিলে, সেইকাৰণে প্ৰেজেণ্টেশ্যনো মানে কালি নহ'ল, কিন্তু আহিবলৈও নোৱাৰিলোঁ গোটেই দিনটো, আৰু দেৰি হ'ল অহা। আৰু ৰাতি আমি একদম 10টামান বজাত পাইছোঁহি যোৰহাট। এয়া মা গাটো অলপ বেয়া, আৰু দেখাই মেলি আহিলোঁ। এতিয়া গৈ আছোঁ, আমি কিবা এটা খাই লওঁ। বহুত বেয়াকৈ দিছে, আৰু এতিয়া আমি মানে চাহ তাহ খাই মেলি আহিলোঁ। চাহ তাহ খাইতো আহিলোঁৱে, আকৌ কিবা এনেকৈ ঠাণ্ডা কিবা এটা ল'লোঁ, আৰু বোলে এইটো থাম্ছ আপ এটা ল'লোঁ। তেহেঁতৰ বেক চাইডৰ পৰা একদম ধুনীয়াকৈ দেখি থাকি, আৰু তেহেঁতৰ কোৱাৰ্টাৰবিলাক এইকেইটা। বাহঁতৰ ঘৰতে মিঠু বুলি এজনী ভাটৌ আছে, এইজনী বহুত মৰম লগা তাই, আৰু মানে একদম ধুনীয়াকৈ মাতি থাকে মানুহবিলাকক। বিশেষ ক'বলৈ গ'লে বাহঁতৰ ঘৰলৈ আহি ভালেই লাগে, আৰু মানে কি হয়, তেহেঁতৰ ভাটৌ এজনীও আছে, তাইৰ লগত খেলি থাকিবও পাৰি অলপমান, মানে এনেকৈ কথা চথা পাতি থাকিব পাৰি, আৰু তাই বহুত ধুনীয়াকৈ মাতিও থাকে যিটিখন। আৰু এহেঁতৰ লগত খেলিবও পাৰি, এলি আৰু ছেমৰ লগত। উৎপাত বহুত এহেঁতৰ দুইটাৰে। আজিকালি ক'বলৈ ফুৰিবলৈও ভয়ে লগা হৈছে, এছাইনমেণ্ট যিসোপ আহে দিয়ে, আৰু মানে কি হয়, বাহঁতৰ ঘৰলৈ আহিছোঁ, কিন্তু এছাইনমেণ্ট এসোপামান কৰিবলৈ আছে কাৰণে লৈয়ে আহিছোঁ গোটেইগাল। আৰু এই এলি আৰু ছেমৰ লগত অলপমান খেলিও লওঁ, নহ'লে বৰিং লাগি যায়। মানে একেৰাহে মোৰ কৰিবলৈ ধৈৰ্য নাই মানে কিবা এটা কাম, সেইটো কাৰণে সিহঁতৰ লগত অলপ খেলি লওঁ, তাৰপিছত আকৌ এছাইনমেণ্টত লাগি যাম। আমি গোটেইকেইজনী ওলাই মেলি হৈ গ'ল, আৰু এতিয়া যাবলৈ লৈছোঁ। অলপ বজাৰো কৰিব লগা আছিলে, আৰু ক'ৰবাত যাম বুলি কৈছিলোঁ, তাৰপিছত তালৈকে গৈ আছোঁ। আৰু একদম ধুনীয়াকৈ ফাইনেল পইণ্টটো পাই মেলি ধুনীয়াকৈ দেখাম। চিম্পলকৈ ওলাইছোঁ। এইফালে আমাৰ মাহঁত ওলালে, এতিয়া ফুলি এযোৰ পৰিলে বোলে, হেৰালে। ফাৰ্ষ্টতে কেইটামান এনেকৈ সৰু সুৰা বস্তু কেইটামান ল'ব লগা আছিলে, সেইকাৰণে স্মাৰ্ট বজাৰ আহিছোঁ। তাৰপিছত আমি য'ত যাম বুলি ভাবিছিলোঁ তালৈ যাম। এতিয়া মানে কেইটামান এনেই অকণমানি বস্তু, মানে এনেকৈ মোৰ পাৰফিউম আৰু কিবা এনেকৈ ফেচ ৱাছ কিনিবলৈ আছিলে, মোৰ নাছিলে, সেইটো কাৰণে এনেকৈ আহিব লগা হ'ল। তেতিয়াহ'লে একদম ইয়াত বজাৰ চজাৰ কৰি মেলি লওঁ, আৰু হৈ গ'ল ফাইনেলি বজাৰ কৰি। এতিয়া আমি গৈ আছোঁ স্পাইৰেল পটেটো খাব। পইণ্টটো আৰু এয়া এখন পাই গ'লোহি স্পাইৰেল পটেটো, আৰু এখন যোৰহাটতে আছে। টেষ্টিকৈ খাই মেলি লওঁ, একদম বনাই থকা খাবলৈ টেষ্টি হ'ব। হা, খাবলৈ টেষ্টি হ'ব ন? এটা কেনেকৈ কি মানে কেনেকৈ কি কৰিব লাগে অকণমান কৈ দিয়ক। মানে কৰিব লাগে তোমাৰ কৰ্ণফ্ল'ৰ দিব লাগে। অঁ, আৰু দিছোঁ আৰু চিক্ৰেটটো নকয় আৰু, মানে ঘৰত আকৌ আমি বনাই খালে ইয়ালৈ নাহিম ন, সেইটো কাৰণে নকয় আৰু। হ'ব, একো নাই, ইয়ালৈকে আহিম তেতিয়াহ'লে। মোৰ নামটো মণিকা চেতিয়া। মণিকা চেতিয়া, আৰু বা মৰমী চেতিয়া। মণিকা আৰু মৰমী বাই একদম ধুনীয়াকৈ বনাব, এতিয়া খাম আৰু চাই লওঁ কি বুলি আছে। এইফালে আমাৰ বায়ে খাব, এতিয়া খাই কেনেকুৱা ক'ব তেতিয়াই গম পাম, আৰু মোৰ খাবলৈ মুখৰ পৰা পানী পৰিব তেতিয়া। ভালনে? টেষ্টি। ফাইনেলি পাই গ'লোহি খাবলৈ। টেষ্টি হয় নাই? খাই মেলি হৈ গ'ল, এতিয়া যাবলৈ লৈছোঁ কোৱাৰ্টাৰ। তেতিয়াহ'লে আজিলৈ বাই বাই, জয় আই অসম।